নমস্কাৰ। আজি আমি বনাম ভেদাইলতা, মেছন্দেৰী আৰু নৰসিংহৰ এখন আঞ্জা বা জোল। তাৰ কাৰণে আপোনালোকক লাগিব সামগ্ৰী এইখিনি ভেদাইলতা লৈছোঁ মই, এইখিনি মছন্দেৰী চাব আপোনালোকে বহুতে শিপাখিনি দিয়ে, শিপাখিনি দিব লাগে, শিপাখিনি দিলে এই বহুত কাম দিয়ে। তাৰ লগত লৈছোঁ মই এইখিনি নৰসিংহ। এতিয়া আপোনাৰ মই মানমুনি পোৱা নাই আৰু ইয়াত আপোনাৰ দৰকাৰ হ'লে মানমুনি দিব পাৰে। তাৰ লগত এতিয়া আপোনাৰ ইয়াত যিটো মই বৰ দিম, বৰা যিখিনি বনাম তাৰ কাৰণে মই কালাৰ দালি, আমাৰ কথিত ভাষাত কালাৰ দালি বুলি কয়, এই কালাৰ দালি, এই কালাৰ দালিখিনি মই পিচি ল'ম। তাৰ লগত মই লৈছোঁ দুটা পিঁয়াজ, এটা পিঁয়াজ মই বৰা বনাওঁতে দিম, এটা মই জোল বনাওঁতে দিম। এইখিনি নহৰু লৈছোঁ, এইখিনি জালুক, এইখিনি জিৰা, ইমান জিৰা নিদিওঁ, তথাপি ইয়াত বাতিত লৈ লৈছোঁ দুটা জলকীয়া। এতিয়া ফাৰ্ষ্ট টাইম মই এইখিনি মই কুটি পেলাই মিক্সিত পিচি ল'ম। তাৰপিছত মই কি কৰিম, এই কালাৰ দালিখিনি এইখিনি মিক্সিত পিচি ল'ম। আপোনালোকে এটা বস্তু লক্ষ্য কৰিব, যেতিয়া আপোনালোকে কালাৰ দালি পিচিব না, একদম মিহি নকৰিব, আধা পিছামান কৰি হ'লে বৰাখিনি ভাল হয়। এতিয়া মই এইখিনি ভেদাইলতা, নৰসিংহ আৰু মছন্দেৰীখিনি পিচি লওঁ, লগতে তাৰপিছত মই কালাৰ দালিখিনি পিচিম। তাৰপিছত ভিডিঅ'টো মই কণ্টিনিউ কৰিম। এতিয়া ভিডিঅ'টো স্কিপ কৰিছোঁ। বন্ধুসকল, মই এই পিঁয়াজটো কাটি লৈছোঁ সৰু সৰুকৈ, জলকীয়া দুটা দুফাল কৰি লৈছোঁ, জালুকখিনি গুড়া কৰি লৈছোঁ আৰু নহৰুখিনি আধা খুন্দা কৰি লৈছোঁ, সম্পূৰ্ণৰূপে খুন্দা নাই এইখিনি। এইখিনি কালাৰ দালিখিনি মই মিক্সিত পিচি লৈছোঁ, পিঁয়াজ দিছোঁ আৰু জলকীয়া দিছোঁ দুটা। এইখিনি আপোনাৰ ভেদাইলতা, নৰসিংহ আৰু মছন্দেৰীৰ পাতখিনি মই মিক্সিত মাৰি লৈছোঁ। এতিয়া এইখিনি আমি চেকিম। এতিয়া আমি এইখিনি মিক্সিত মাৰি লৈছোঁ, ভেদাইলতা, নৰসিংহ আৰু মছন্দেৰীখিনি। এতিয়া আমি ভালদৰে এইখিনি চেকি ল'ম। খৰাই লৈছোঁ, তাত আমি ভালদৰে চেকি ল'ম। চেকোতে অকণমান পানী মিক্স কৰি থাকিম আৰু চেকি থাকিম। আকৌ পানী দিছোঁ। এনেকৈ চেকি চেকি আপোনাৰ যেতিয়ালৈকে ইয়াৰ পৰা একদম শুকান হৈ নাযায়, ভাত এই মিক্সি যিখিনি মাৰিছিলোঁ আমি, শুকান হৈ যাব লাগিব। পানী দি থাকিম, আকৌ চেকি থাকিম। এইখিনি চাওক, আমি এবাৰ এইখিনি চেকি ল'লোঁ। এইখিনি আমি যেতিয়ালৈকে চেকিম, যেতিয়ালৈকে ইয়াৰ পৰা বগা পানী ওলাই নাহে। আকৌ পানী দিলোঁ, আকৌ এবাৰ চেকিম। এইখিনি চাওক, আমাৰ দুবাৰতে এতিয়া আপোনাৰ বগা পানী ওলাব ধৰিছে আপোনাৰ। গতিকে আৰু আমি এইখিনি নিচেকোঁ। এইখিনি চাওক, এইখিনি ওলাইছে। আপোনালোক জোল যিখিনি লাগে সেইখিনি হিচাপত আপোনালোকে পানী মিলাই ল'ব ইয়াতে। এতিয়া আমি কালাৰ দালিখিনি, পিঁয়াজ, জলকীয়া, নিমখ এইখিনি আমি মিক্স কৰি ল'ম। নিমখটো আপোনালোকে আপোনাৰ সোৱাদ অনুযায়ী দি ল'ব। এইখিনি আমি এতিয়া ফ্ৰাই পেনত ফ্ৰাই কৰিম। এই বৰা যিহেতুকে আপোনাৰ আঞ্জাত দিয়া যাব, বেছি কাঢ়া নকৰিলেই হয়। এইখিনি বৰা আমাৰ ফ্ৰাই হৈ আছে। তাৰপিছত আমি আঞ্জাত বহাম। এতিয়ালৈ ভিডিঅ'টো মই স্কিপ কৰিছোঁ। এইখিনি বৰাখিনি মোৰ হৈ গ'ল। এতিয়া মই এইখিনি এখন প্লেটত নমাই ল'ম। এইখিনি বৰাখিনি মই নমাই ল'লোঁ। এতিয়া মই আঞ্জা এখন বহাম। এতিয়া মই কেৰাহীত তেল দিছোঁ। তেল সামান্য পৰিমাণ দিলে হৈ যায়। ইয়াত মই শুকান জলকীয়া দুটা দিছোঁ।
পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অকণমান ভাজিম। পিঁয়াজখিনি মোৰ এতিয়া ৰংচোৱা হ'ব ধৰিছে। এই চাওকচোন ৰংচোৱা হৈছে এতিয়া। এতিয়া মই নহৰুখিনি দি দিম। নহৰু মই 8-10 ফুটমান নহৰু লৈছিলোঁ। আপোনালোকে বেছি খাই বেছি দিব পাৰে, কিন্তু যিহেতু পেটৰ কাৰণে ভাল এইটো বস্তু, নহৰু মছলা কমকৈ দিয়াই ভাল। এইটো আঞ্জা যদি আপুনি সপ্তাহত এদিনকৈও খায়, আপোনাৰ পেটৰ অসুখ, পেটৰ বিষ, যিকোনো পেটৰ বেমাৰ হ'ব নোৱাৰে। এই আঞ্জাটো আপোনাৰ পেটৰ কাৰণে মহৌষধ বুলি কয়। এতিয়া ইয়াত মই এইখিনি ফ্ৰাই হৈ গৈছে, ইয়াত মই এইখিনি ঢালি দিছোঁ। এইখিনি মই দি দিছোঁ ইয়াতে। মই কিন্তু নিজে প্ৰমাণ পাইছোঁ, এইটো আঞ্জা যদি আপুনি সপ্তাহত এদিন বা দুদিনকৈ খাই থাকে, পেটৰ অসুখ নহয়। এতিয়া চাওক, মোৰ আঞ্জাখনত উতল আহি গৈছে। এতিয়া ইয়াত মই নিমখ দি দিম। নিমখটো আপোনালোকে আপোনাৰ সোৱাদ অনুযায়ী দি দিব। ভালদৰে মিক্স কৰি ল'ম। এতিয়া ইয়াত মই বৰখিনি এড কৰি দিম। বৰখিনি দি পেলাই এইখিনি ভালদৰে উতলাম। আঞ্জাখন বহুত পনীয়া হয়, সেইকাৰণে মই কি কৰিম, এই দুটা বৰ ভাঙি দিম। ভাঙি দিলে আঞ্জাখন গোটা হৈ যাব। এতিয়া ইয়াত মই দুটা বৰ ভাঙি দিম আঞ্জাখন গোটা হোৱাৰ কাৰণে। ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া ইয়াত মই জিৰা গুড়ি দিম। জিৰা গুড়ি বহুত দিব নালাগে, এইখিনি দিলে হৈ যাব। 1 চাহ চামুচ এইখিনি জিৰা গুড়ি দিলোঁ। এই দুটা কেঁচা জলকীয়া ফালি লৈছোঁ মই, এই দুটা দি দিলোঁ। লাষ্টত মই এতিয়া ইয়াত অকণমান জালুক দিম। এইখিনি জালুক ইয়াত মই দি দিলোঁ। অকণমান উতল আহিলে এইখিনি নমাই দিম। বেছি সময় উতলাব নালাগে, নহ'লে জালুকৰ টেষ্টটো গুচি যায়। এতিয়া আমি গেছটো বন্ধ কৰি দিম। এইটো আমাৰ ৰেডি হৈ গ'ল ভেদাইলতাৰ জোল। এইখিনি আমাৰ ভেদাইলতাৰ আঞ্জা ৰেডি হৈ গ'ল। চাওক কিমান ধুনীয়া দেখা হৈছে। আপোনালোকে খাই মোক কমেণ্টত লিখিব। বন্ধুসকল, যিসকল মোৰ এইটো চেনেল মোৰ নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ছাবস্ক্ৰাইব কৰোঁতে চাইডত যোনটো বেল আইকন আহে, সেইটোত অল প্ৰেছ কৰি দিব। যেতিয়া মই নতুন ভিডিঅ' আনো, আপুনি ইনফৰমেশ্যনছ পাই থাকে, আপডেটছ পাই থাকে। আজিলৈকে এইখিনি, নমস্কাৰ।